হয়, বহুত দুখৰ বিষয়, বহুত পৰিতাপৰ বিষয়। একেটা বস্তুকে আমি যোৱা বছৰৰ পৰা কৰি আহিছোঁ। এতিয়া আমি আহি এনেকুৱা পৰ্যায়ত আহিছোঁ, আমি আমাৰ হাতত কোনো এটা উপায় নাই। তাৰ কাৰণে আমি বৰ্তমান বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আৰু অসমৰ গভৰ্ণৰ ডাঙৰীৰ নেতৃত্বত যি 4জনীয়া কমিটি গঠন কৰি দিছিলে, তেখেতসকলৰ মহাপণ্ডিত 4জন তেখেতসকলৰ প্ৰতিনিধিত্ব আমি দাহ কৰিব বাধ্য হৈছোঁ। আজি আমি দেখিছোঁ যোৱা 22 তাৰিখে অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীৰ নেতৃত্বত যি 4জনীয়া কমিটি গঠন কৰিছিল, ইয়াত আছিলে ছেক্ৰেটেৰিয়েট এডভাইজাৰ গভৰ্ণৰ হাউচ আছাম মিহিৰ কান্তি চৌধুৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী টু দ্য গভ অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট বিশ্বৰঞ্জন শৰ্মা চমল IAS, প্ৰফেচৰ ডিপাৰ্টমেণ্ট চিভিল ইঞ্জিনিয়াৰ IIT গুৱাহাটী ডক্টৰ SK দেৱ, ফাইনেন্স অফিচাৰ তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ডক্টৰ BB মিশ্ৰ। এই 4জন মহাপণ্ডিতক বৰ্তমান বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ তেখেতে যে আইনগতভাৱে দোষী সাব্যস্ত হ'ল, ইনকুৱাৰী কৰিবৰ কাৰণে তেখেতসকলক পঠিয়াইছিলে। এই 4জন মহাপণ্ডিত যোৱা আগষ্টৰ 22 তাৰিখৰ দিনা বড়োলেণ্ড ইউনিভাৰ্চিটিত তেওঁলোকে আহিছিলে। নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকক লগ কৰিছোঁ। এই অঞ্চলৰ বিভিন্ন দল সংগঠনে তেওঁলোকক লগ কৰিছে, অভিযোগ দিছে। তথাপিও তেওঁলোকে গৈ পেলাই বৰ্তমানৰ দুৰ্নীতিগ্ৰস্ত VC ক্লিন চিট দিছে, নিৰ্দোষী বুলি দিছে। মই আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিজন ব্যক্তিক CM ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে তেখেতক দোষী বুলি সাব্যস্ত কৰিছে, এই 4জন ব্যক্তিয়ে তেনেকৈ তেখেতক নিৰ্দোষী বুলি প্ৰমাণ কৰিব পাৰে। এই কাৰণে মই তেখেতসকলক ক'ব বিচাৰিছোঁ, কিয় বৈষমতা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ আপোনালোকে হেতালি খেলা বন্ধ কৰক। নিখিল বড়ো ছাত্ৰ সন্থাই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক সুনিশ্চিত কাৰণে, তেওঁলোকৰ ভৱিষ্যত সুনিশ্চিত কাৰণে আমি আন্দোলন চলাই যাম, যেতিয়ালৈকে বৰ্তমান VC-জনৰ অপসাৰণ নকৰে। মই কঠোৰভাৱে হাতযোৰ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, অনতি পলমে আপোনালোকে বৰ্তমানৰ VC-ৰ লাইছৰাম লাডু সিং আঁতৰাই পেলাই এজন ভাল VC নিয়োগ কৰিবৰ কাৰণে আপোনালোকক মই অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ VC প্ৰফেচাৰ লাইছৰাম লাডু সিং, তেওঁক আমি কাপুৰুষ হিচাপে গণ্য কৰিছোঁ। তেওঁ পলাই ফুৰিছে বৰ্তমানলৈ। তেওঁ আহিব লাগিছিল মোৰ মতে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ যিবোৰ সমস্যা চাব লাগিছিল, কিন্তু নাই। তেওঁ অতিকৈ কিছুমান দুৰ্নীতিত লিপ্ত হৈ আছে জানিবলৈ পোৱা গৈছে। তো যিবোৰ আমাৰ ছাত্ৰ সমাজৰ বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ছাত্ৰ সমাজৰ যিবোৰ আমাৰ সমস্যা চলি আছে বৰ্তমান, একাডেমিক কেলেণ্ডাৰৰ মতে আমাৰ যিবোৰ পৰীক্ষা চলিব লাগিছিল হোৱা নাই, লগতে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিবোৰ ডেভেলপমেণ্ট আছিল সেইবোৰ হোৱা নাই, বহুত পিছুৱাই আছে বড়োলেণ্ড ইউনিভাৰ্চিটি। তো আৰু লগতে এই অঞ্চলৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে বা তেওঁলোকে ইয়াতে যিহেতু পঢ়িবলৈ আহিছে, অইন বিশ্ববিদ্যালয়বোৰতকৈ ইয়াতে আপোনাৰ হোষ্টেল হওক বা ৰেজিষ্ট্ৰেশ্যন হওক, এইবোৰৰ পইচা বা মানে যিটো আমাৰ এডমিশ্যন ফি বা ৰেজিষ্ট্ৰেশ্যন ফি, এইবোৰ বহুত বেছি। তে এনেকৈ হ'লে কেনেকৈ পঢ়িব ছাত্ৰ সমাজে, কেনেকৈ ইয়াতে বড়োলেণ্ড ইউনিভাৰ্চিটিত এই অঞ্চলৰ যিখিনি ছাত্ৰ সমাজ আছে বা ছাত্ৰ ছাত্ৰী আছে কেনেকৈ ইয়াতে পঢ়িব? তো আৰু তেওঁক যোনে মানে ৰক্ষণাবেক্ষণ দি আছে, আমি তেওঁক নিন্দা কৰিছোঁ তেওঁলোকক। দাবিটো নামনাৰ বাবে এই যিটো ডিচিশ্যন লোৱা হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আজি এই প্ৰতিযোগিতাৰ পুলিশ প্রশাসন
सिंह मुर्दाबाद लाडू सिंह मुर्दाबाद लाडू सिंह को बेक लाडू सिंह को बेक लाडू सिंह को बेक लाडू सिंह को बेक लाडू सिंह दादा কিন্তু চলিব অসম পুলিশৰ দাদা কিন্তু চলিব অসম পুলিশৰ দাদা কিন্তু চলিব লাডু সিংহ আগত এৰেষ্ট কৰক লাডু সিংহ জেলত ঢালক লাডু সিংহ এৰেষ্ট কৰক লাডু সিংহক এৰেষ্ট কৰক এই দাবিটো নবৰাৰ বাবে নামনাৰ বাবে এই যিটো ডিসকাশন আছে নিখিল বৰা ছাত্ৰ আন্দোলন নেতৃত্ব আজি এই পত্ৰিকাৰ দাবী সিং খারাকেট লাডু সিং খারাকেট লাডু সিং হাথাও এসকেটে মুর্দাবাদ বিশ্বরঞ্জন সমর মুর্দাবাদ পুলিশ মুর্দাবাদ পুলিশ প্রশাসন লাডু সিং বেক লাডু সিং মুর্দাবাদ লাডু সিং মুর্দাবাদ লাডু সিং বেক লাডু সিং বেক লাডু সিং বেক লাডু সিং বেক লাডু সিং দাদা কিন্তু চলিব অসম পুলিশৰ দাদা কিন্তু চলিব অসম পুলিশৰ দাদা কিন্তু চলিব লাডু সিংহ আগত এৰেষ্ট কৰক লাডু সিংহ জেলত ঢালক লাডু সিংহ এৰেষ্ট কৰক লাডু সিংহক এৰেষ্ট কৰক এই দাবিটো নবৰাৰ বাবে নামনাৰ বাবে এই যিটো ডিসকাশন আছে নিখিল বৰা ছাত্ৰ আন্দোলন নেতৃত্ব আজি এই পত্ৰিকাৰ দাবী সিং খারাকেট